हेलो बंधुসকল आर एडुकेशन चैनल आपलोक स्वागतम। आज एक नतुन टपिकर ऊपर भिडिओ आरम्भ কৰিব লৈছো। भिडिओটো হৈছে কোন সুখী প্ৰকৃততে সুখী কোন। গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো বজাই দিয়ক যাতে মই আপলোড কৰা ভিডিওসমূহ আপোনালোকে সকলোৰে আগত চাব পাৰে। এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। টপিকটো হৈছে কোন সুখী প্ৰকৃততে সুখী কোন। যিজনে সুখ আৰু দুখক কম্প্ৰমাইজ কৰি চলিব পাৰে সেইজনে সুখী। যিজনে ভাবে সুখ আৰু দুখ সম্পূৰ্ণ সুখ আৰু দুখৰ সম্পূৰ্ণ কৰ্তৃত্ব একমাত্ৰ ভগৱানৰ ওচৰত আছে সেইজনে প্ৰকৃত সুখী। যিজন ব্যক্তিয়ে নিজৰ কামখিনি নিজৰ কাম নিষ্ঠা সহকাৰে একদম নিষ্ঠা সহকাৰে সমাধা কৰি ৰাতিত ভালদৰে টোপনি যাব পাৰে সেইজনেই প্ৰকৃত সুখী। আৰু যিজন মানুহ ধনী সেইজন মানুহ সুখী নহ'ব পাৰে, কাৰণ তেওঁৰ ঘৰুৱা কন্দল থাকিব পাৰে, তেওঁৰ পুত্ৰ তেওঁৰ ল'ৰা তেওঁৰ জীয়েক উচ্চ শিক্ষিত নহ'বও পাৰে, গতিকে তেওঁ সুখী নহ'বও পাৰে। গতিকে সুখ আৰু দুখৰ লগত ধনী আৰু গৰীবৰ কোনো পাৰ্থক্য নাই। গতিকে মই ভাবিছো আপোনালোকে সকলোৱে সুখী আৰু দয়ালু। গতিকে আপোনালোকৰ দয়াৰে মোৰ চেনেলটো তলত লাল বুটামত ক্লিক কৰি সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষৰ বেল আইকনটো বজাই দিয়ক যাতে মই আপলোড কৰা ভিডিওসমূহ আপোনালোকে সকলোৰে আগত চাব পাৰে। আৰু মোৰ কথাখিনি মোৰ নিজাববীয়া কথাখিনি যদি আপোনালোকৰ লগত মিলে তেনেহ'লে কমেণ্ট কৰি জনাব। থ্যাংক ইউ।